নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত আটা, চাউল আৰু চাটু কেনেকৈ বনায় সেইটো দেখিবলৈ পাব। বলক ভিডিঅ'টো আপোনালোকে আৰম্ভ কৰোঁ। নমস্কাৰ আৰু আজি ওলাইছোঁ ধান খুন্দিব। ধানৰ পৰা এয়া চাউল হ'ব অলপ পিছত মিলত গৈ আছোঁ। তো বলক। এতিয়া হাফ লকডাউন চলি আছে আৰু হাফ লকডাউনত আপোনালোকৰ ঘৰ ঘূৰা যিবিলাক কাম আছে কৰি থাকক। সময়বোৰ কেনেকৈ গুচি যাব আপোনালোকে গমেই নাপাব। এনে বহি নাথাকিব, ঘৰত সৰু সুৰাকৈ যিবিলাক কাম ওলায় ঘৰত কৰি থাকক, মনবিলাক ভাল লাগিব। তো ময়ো তেনেকৈ সৰু সুৰাকৈ কাম কৰি আছোঁ। তো আপোনালোককো সেই তেনেকৈ ব্লগ বনাই দি আছোঁ। তো চাব, যদি ভাল পায় শ্বেয়াৰ কৰিব। আহি পালোঁ মিল, সেয়া চাওক, সেইবিলাক ধান মাকৈ কিবা কিবি লৈ আহিছে। আপোনালোকক দেখুৱাম, চাই থাকক। এইবিলাক মানুহ আছে ইয়াতে আমাৰ গাঁৱৰে। তো এইবিলাক ধান বনাবলৈ আহিছোঁ ইয়াতে। আৰু ইয়াতে মানুহজন নাই, ওলাই গৈছে। আপোনালোকক দেখুৱাম অলপ পিছত। এইটো ধানৰ পৰা চাউল হ'ব ইফালেদি, এইবাৰ তলেদি ওলাব ইফালে। আৰু এইবিলাক ধান ৰখাৰ কাৰণে হৈছে, আৰু পিছফালেদি ধানৰ বাকী অংশ ওলাই যাব। এইটো ধানৰ এইটো মলিটো চাওক, ইয়াৰ তলত সৰি পৰিব। এফালেদি চাউল ওলাই যাব, ধানৰ পৰা চাউল হ'ব। আৰু এফালে তাৰ বাকী অংশখিনি ইয়াতে ওলাব। এইবিলাক ৰখা হৈছে। আৰু এইটো হ'ল ইয়াতে হালধি, মাকৈ, চাটু, মানে যিকোনো কিবা বনাব পাৰি। আৰু ইয়াতে এইটো আছে, ইয়াতে এনেকৈ অলপ অলপ ওলাই থাকে। এইটো অলপ বেলেগ ধৰণৰ। এইটো আমাৰ যিটো জাতা আছিলে আগত, জাতাত যেনেকৈ বনাইছে ঠিক তেনেকুৱা জাতা। এইটো ইলেক্ট্ৰিক জাতা। আৰু এইটো এতিয়া ওলাব, এতিয়া অলপ পিছতে নকম। আৰু এইটো মটৰটো, এই মটৰৰ পৰাই কাৰেণ্টত চলে এইটো মেচিন। এইটো বহুত মেচিন। এইটো চাওক, ধান এইটো আৰম্ভ হৈ গ'ল। ইয়াতে ধান দিয়া আৰম্ভ। এইফালে মানুহ আছে। আৰু এইটো পুৰণা, এইটো বেয়া হৈ গৈছে এইটো মেচিন। আৰু ইফালে এইটো আছে, চলি আছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, সেইটো ইয়াতে দি থকা হৈছে। এইবিলাক গমৰ পৰা এইটো আটা হ'ব। এইবিলাক চাওক, সেইটো আটা মই দেখুৱাইছোঁ দাঙি। এইবিলাক আটা হৈ গৈছে। ইয়াতে অলপ অলপকৈ ওলাই আছে। ধানৰ নিচিনাকৈ নাই, ধানৰ সৰহকৈ দিয়া হয়, ইয়াত অলপ কম কমকৈ দিয়া হয়। আৰু এইবিলাক আঠা লাগি থাকে, অলপ জোকাৰি দিছে। এইফালে বন্ধু, এইফালে চাওক, ব্যস্ত হৈ আছে এতিয়া চাউল খুন্দাৰ কাৰণে। ইয়াতে মানুহ দৰকাৰ হয়, তাত কিন্তু মানুহ এইটো মেচিনত দৰকাৰ নহয়। এইটো চাওক, ইফালে এইটোত ইয়াত মানুহ দৰকাৰ নহয়। এইটো আপোনাকে ওলাই থাকে। ইয়াতে এবাৰ ঢালি দিলেই হ'ল, অকল ওপৰৰ পৰা এনেকৈ ওলাই আছে। চাওক, ইফালে ব্যস্ত হৈ আছে। ইফালে মানুহ বেছি দৰকাৰ হয়, কাৰণ চাউলবিলাক সোনকালে দিব লাগে। দুবাৰ দিয়া হয় আমাৰ ইয়াতে। দুবাৰ দিলে আৰু চাউলটো চাফা হৈ থাকে। আৰু ইফালে আটা হৈ গ'ল।
এনেকৈ পানী ওলাব পাৰে নেকি বৰিঙত? অঁ হাতত খাই বান্ধি না পাম্প পাম্প কৰিব লাগে না? অঁ আজি প্ৰথম দেখিলোঁ দেই চিষ্টেম। আহি গ'ল। ভিডিঅ' হৈছে। এয়া চব মাটিৰে জাম কৰি দিছে পাইপটো যাতে বতাহবোৰ ওলাই নাহে আৰু লগতে ইয়াতে টিউবেৰে বান্ধি দিব যে ওলাই নাহে। তো বেলেগ চিষ্টেম দেখিলোঁ আজি, লগতে আপোনালোককো দেখুৱালোঁ। এইটো চাওক, এনেকৈও পানী ওলাব পাৰি বৰিঙৰ পৰা। এইটো খেতি কৰা পদ্ধতিবিলাক অলপ বেলেগ ধৰণৰ, আমি শিকিবলগীয়া বহুত আছে। এনেকৈ কৰোঁ থলুৱা মানুহখিনি যিখিনি আছে, চাওক কেনেকৈ খেতি কৰে ইহঁতে। আমাৰ থলুৱা মানুহখিনি শিকক, ভাল লাগিব। আমাৰ মানুহখিনিও আগবাঢ়ি যাওক। এইফালে পানী ঢালি দিছে, এইফালে পানীখিনি ওলাই আহে। অলপ চিষ্টেমটো অলপ বেলেগ ধৰণৰ। চাওক একদম বৰিঙৰ পৰা কেনেকৈ মেচিন লগাই পানী উলিয়াব পাৰি সেইটো আপোনালোকক দেখুৱাই আছোঁ। চাওক এনেকৈ ঢালি দিব লাগে পানীখিনি। যদি আপোনালোকৰ ওচৰত এনেকৈ বৰিঙত পানী ওলাব খোজে, এই পদ্ধতিৰে আপোনালোকে চাব পাৰে। তাৰপিছত কেনেকৈ পানীবিলাক ওলাব পাৰি। কোনো মেচিন বা কোনোবা বেলেগ একো নাই, জাষ্ট মেচিনটো লগাই পাইপ লগাই দিছে ইয়াতে। চব বুদ্ধি চাওক ইমান ধুনীয়া। এনেকৈ খেতি কৰিব পাৰি। চব পানী কেনেকৈ কৰিছে মই একদম ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। টিউবেৰে বান্ধিছে যে পানীখিনি বেগ নামাৰে। চাওক পানীটো আকৌ ইয়াত ঢালি দিয়া হৈছিলে, আকৌ ইফালে পাইপত সোমাই দিছে আৰু মেচিনটো ষ্টাৰ্ট কৰি পেলাই পানী উলিয়াব। চাওক মেচিন ষ্টাৰ্ট কৰিব গৈছে, হৈ গ'ল মেচিন ষ্টাৰ্ট। চাওক পানী ওলাই গ'ল। চাওক আপোনালোকৰ যদি ওচৰত এনেকৈ বৰিং আছে তো চাব পাৰে, আপোনালোকৰ যদি খেতি আছে ওচৰতে। আৰু এইবিলাক চাওক মাকৈৰ পৰা হ'ব চাট্টু। বিহাৰীসকলে বহুত খায় এইটো অসমৰ মানুহে খুব প্ৰচলন কম। এনে মাকৈটো খায়, কিন্তু বিহাৰী মানুহে এনেকৈ চাট্টু বনাই খায়। এইবিলাক চাওক চাট্টু মাকৈৰ পৰাই হয়, বেলেগ বস্তু নহয়। এইটো আমি গম নাপাওঁ, বহুত মানুহে গম নাপায় ইয়াতে। চাট্টু ময়ো গম পোৱা নাছিলোঁ, আজি প্ৰথম গম পালোঁ যে মাকৈৰ পৰাই চাট্টু হয়। বোলে বন্ধুৱে ধানবিলাক চাউল বনাই আছে। ধান বনোৱা হৈ গ'ল আৰু শাকবিলাক একদম লেতেৰা হৈ গ'ল, পুৰা একদম ঘামি চামি অৱস্থা নাই। এয়া চাওক হৈ গ'ল। আৰু এয়া চাওক কি সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। অলপ ৰখিলোঁ ইয়াতে, ঘামি চামি অৱস্থা নাই।